আকৌ আহিলোঁ দুৰ্গা পূজা চাবলৈ সন্ধিয়াৰ টাইমত আৰু জল্দি আহিলোঁ যিহেতু আহোঁতে ভিডিঅ' কৰা নহ'ল। গতিকে এইটো হ'ল বিহানপুৰৰ দুৰ্গা মণ্ডপ। দিনৰ ভিডিঅ'টোত মোৰ দেখিছিলে চাগে, মই দেখাইছিলোঁ গেটটো। আৰু এতিয়া খুব ধুনীয়াকৈ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে লাইটৰ, তো বহুত ভাল লাগিছে। কিন্তু এতিয়া নোসোমাওঁ, আমি এতিয়া যাম খাহপুৰলৈ। আহোঁতে আমি যেতিয়া ৰিটাৰ্ণ হৈ আহিম তেতিয়া আমি ইয়াতে সোমাম। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে, বহুতেই ভাল লাগিছে আৰু ইমান মানুহ হৈছে ইয়াতেও। আৰু এতিয়া ইফালে এইটো এটা গেট, মানে দুটা গেট হয় আৰু বিৰাটেই ভিৰ হয় গাড়ীৰ, যিহেতু সকলোৱে পূজা চাব আহিছে। আৰু মোৰ যদি চেনেলটো আপোনালোকে নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমি আহি পাই গ'লোঁ খাহপুৰ। ইয়াতো ছেম কণ্ডিশ্যন, মানে দিনত যেনেকৈ খোজকাঢ়ি গৈছিলোঁ ইয়াতো খোজকাঢ়ি আহিব লগা হ'ল, কাৰণ গাড়ী আধাৰ পৰা আহিব নিদিয়ে, যিহেতু ইমান মানুহৰ ভিৰ হয়। আৰু এইটো এটা গেট হয়, কিন্তু এইটো গেটেৰে সোমাব দিয়া নাই, এইটো গেটেৰে ওলাবহে দিছে। সোমোৱা গেটটো হেনো আগত আছে। আৰু খোজকাঢ়ি গৈও কিবা এটা ভাল লাগিছে, যিহেতু ইমান মানুহ খোজকাঢ়ি গৈ আছে ন, থিয় হ'লেই হ'ল, মানুহে লৈয়ে যায়। আৰু আপোনালোকেও পূজা ক'ত চালে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া আমি গেটত সোমালোঁ আৰু চব গছ এডালত ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যনটো কৰিছে, বিৰাটেই ধুনীয়া কৰিছে, ভাল লাগিছে। আৰু নাৰিকল গছ এডালত এয়া দেখিছে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে লাইটৰ। আৰু ইমান ভিৰ হৈছে এতিয়া, আৰু কিবাকৈ ভিৰৰ মাজৰ পৰা সোমাই আহি পালোঁ দুৰ্গা মাৰ ওচৰত। আৰু দুৰ্গা মাক ধুনীয়াকৈ সেৱা জনাই ইফালে ওলাই আহিলোঁ। আৰু মই আহিছোঁ শাহু মা, মানে মোৰ মা, তাৰপিছত মোৰ জাজনী আৰু টিকলুটোৰ লগত। সঁচাকৈ আপোনবোৰৰ লগত পূজা চাই বহুতেই ভাল লাগে, নহয়নে বাৰু? আৰু এতিয়া আগৰ পিনে যাম। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ মূৰ্তিটো ৰাখিছে। ইয়াতে ভূপেন হাজৰিকাৰ মূৰ্তিটো থৈছে। আৰু ইফালে ধুনীয়াকৈ বাঁহৰে এটা কাৰ্যালয় বনাইছে। আৰু এইপিনে যেতিয়া সোমাই আহিলোঁ দেখিলোঁ ছাতিবোৰৰ ওপৰত লাইটৰ ডেক'ৰেশ্যনটো বিৰাটেই ধুনীয়া কৰিছে। এইফালে আৰু লোভটো ৰখাব নোৱাৰি পানী পুৰি খাই কিনে আহিলোঁ। এটা চাইডে মানে গোঁসাইবোৰ ৰখি থৈছে, আৰু এইফালে ৰাখিছে শিৱ বাবাৰ মূৰ্তি এটাত, মানে ধুনীয়াকৈ লাইট দিছে। আৰু এইবোৰ হ'ল বিভিন্ন ধৰণৰ বাঁহৰ বস্তু, লগতে কাপোৰ, সৰু ল'ৰা ছোৱালীৰ টচ কাপোৰ হওক, মানে কোট, মানে বিভিন্ন ধৰণৰ বস্তু ওলাইছে। লগতে আচাৰ, এইফালে ভগৱানৰ যি মূৰ্তি লাগে, লগতে আছে আমি মন্দিৰত যি বস্তু ব্যৱহাৰ কৰোঁ পূজা কৰিবৰ কাৰণে সেইবোৰ। তাৰ পৰা খাই বৈ ৰিটাৰ্ণ হৈ আহিলোঁ আৰু আহি সোমালোঁ আমি বিহানপুৰ, য'ত আমি দেখাইছিলোঁ আপোনালোকক আগতে যাওঁতে। ইয়াতো একেই হয়, মানুহৰ ভিৰ, আৰু এৰিয়াটো বহুতেই ডাঙৰ হয়, আৰু বিৰাট ভাল লাগিছে আহি কিনে। আৰু এয়া ইমান ধুনীয়া লাগিছে। বাজিছে কিন্তু 11টা, কিন্তু মানুহৰ ভিৰ যেন এতিয়াও কমা নাই। আৰু এইটো এটা গেট হয় মোৰ পিছফালে, সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে মোক সহায় কৰিব যাতে মই আৰু আগলৈ এনেকৈ ভাল ভিডিঅ' বনাই থাকিব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। নতুন জামা নতুন শাড়ি